কি ধুনীয়া কয়।
গছক একেবাৰে শিলৰ পিছে এটা কথা নহয় দ্বাৰকাৰ পৰা অহা যোৱা কৰা সময়খিনি মাথো তুমি ধৈৰ্য ধৰিব লাগিব মই এটা কথা পাহৰিছিলো কি হ'ল মই দ্বাৰকালৈ যাওঁতে বামুণীক আকৌ বাহিৰা কথাহে গৈ থৈ যাব লাগিব নহ'লে দ্বাৰকাৰ পৰা অহা পাছত মানে মোক কলিজা খাব মই এতিয়া পলম নকৰোঁ মই এতিয়া আহিলোঁ ঘৰলৈ নগ'লে নহয় ৰে কোনে দেখোন দ্বাৰকালৈ যাব পাৰে দেখিছানে বাৰু কিবা এটা খুজোৱা কামত যাবলৈ ওলাইছোঁ আবি ছোৱালীয়ে নিলাহি নহয় পাছফাল পাতে বেছকে মাতডাল লগাই প্ৰথমে আমাৰ ৰুক্মিণী আইৰ আৰু কৃষ্ণৰ মিলন হৈ তাৰ পাছত তোৰো কেঁচা কলকাতি নিহাল লগা মই